Hey everyone, মই কৃষ্ণা শৰ্মা আৰু স্বাগতম জনাইছো আপোনাক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে আৰু মোৰো বহুত বেছি ভাল। এইকেইদিন কেনেকুৱা বেছি গৰম পৰিছে, এই ৩-৪ দিন ধৰি কেনেকুৱা ৰ'দ দি আছে, একেবাৰে গৰম আজিও দেখা নাই কেনেকুৱা ৰ'দ দিছে। তো এই গৰমত ময়ো ভাবিলোঁ কেইটামান গৰম ৰিলছ বনোৱা যাওক আৰু এই ৰিলছৰ বাবে মই কেনেকৈ ওলাওঁ কি কৰোঁ আপোনালোক সকলোকে শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। 3টা ৰিলছ ছিলেক্ট কৰি থৈ দিছোঁ মই, নাজানো এতিয়া কেইটা বনোৱা হয়। লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। চববোৰ চেডেলি কৰি কিনে উলিয়াই লৈছোঁ। এয়া চাওক, চব মাৰ ব্লাউজবিলাক উলিয়াই লৈছোঁ এইফালে। আৰু ফাৰ্ষ্ট যোনটো ৰিলছ বনাম সেইটোৰ বাবে এইযোৰ কাপোৰ ছিলেক্ট কৰিছোঁ, কিন্তু মই ইয়াৰ লগত ব্লাউজটো বিচাৰি পোৱা নাই আৰু এনেকুৱা লাগিছে যে এইটো ইয়াৰ লগত যাব। ট্ৰাই কৰি চাওঁ, যদি যায় তেতিয়াহ'লে এইটোৰে বনাম। ফাৰ্ষ্টটো এইটো দি বনাওঁ, তাৰপিছত মই বাকী কিছুমান ছিলেক্ট কৰিম। এই কাপোৰ ছিলেক্ট কৰা আৰু সেই ছিলেক্ট কৰা কাপোৰযোৰৰ লগত মেটচিং ব্লাউজ বিচাৰা এইটো এটা বহুত ডাঙৰ প্ৰব্লেম হয় গাৰ্লছবিলাকৰ। বাৰু মই ভাবিছোঁ এইটো ড্ৰেছতে ফাৰ্ষ্ট ৰিলটোৰ প্ৰথমখিনি বনাম, দেন ট্ৰানজিশ্যন ইউজ কৰিম। তো প্ৰথমখিনি বনাই লওঁ, প্ৰথমৰ পাৰ্টটো। তো ফাইনেলি মোৰ ফাৰ্ষ্ট পাৰ্টটো বনোৱা হ'লগৈ। বহুত দিনৰ মূৰত বনাইছোঁ ন, তো মানে মোৰ কনফিডেঞ্চো নোহোৱা হৈ গৈছে। তথাপিতো আৰু এইখিনি বনাওঁতে মোৰ প্ৰায় 15-20 মিনিটমান লাগি গ'লগৈ, বহুত বেছি টাইম গুচি গ'ল। আৰু এতিয়া ছেকেণ্ড পাৰ্টটো বনাব লাগে আৰু তাৰ বাবে এইযোৰ পিন্ধিব লাগিব। আৰু এয়া ৰেডি হৈ গ'লোঁ। কেনেকুৱা গৰম লাগিছে, ঘামি গৈছোঁ একেবাৰে। আৰু এতিয়া মেকআপ কৰিম। মেকআপৰ নামত কাজল আৰু আইলাইনাৰ আৰু লিপষ্টিক লগাম, বাকী মোৰ একো কৰিব মন যোৱা নাই। আৰু এইটো হৈছে মোৰ ফাইনেল লুক। বহুত বেছি গৰম লাগিছে, চ' ইমান বেছি দেৰি নকৰোঁ, সোনকালে মই ছেকেণ্ড পাৰ্টটো বনাওঁ। তো মোৰ ৰিলছ বনোৱা কমপ্লিট হৈ গ'ল, 2টা বনালোঁ। আৰু এটা ট্ৰানজিশ্যন ৰিল বনাম বুলি ভাবিছিলোঁ, কিন্তু ইমান বেছি গৰম আৰু মই কাপোৰ এযোৰ চেঞ্জ কৰিব একেবাৰে মন নাই। চাওঁ নেক্সট কেতিয়াবা বনাম। ইমান দিনৰ মূৰত যে মই এই 2টা বনাইছোঁ, তাতে মই বহুত বেছি হেপ্পী, বহুত মনটো ভাল লাগিছে আজি, ইমান দিনৰ মূৰত বনাইছোঁ। আৰু এতিয়া আপোনালোকে ৰিলছকেইটা আগতে চাব পায় নে ভিডিঅ'টো পায় সেইটো বাৰু মই নাজানো, কিবা এটা চাব পাব আগতে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আজিলৈ আহিছোঁ, নমস্কাৰ।